নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ আহিছোঁ সমীৰণ শইকীয়া বৰগোহাঁইৰ কথাৰে। আচল কথা হ'ল এই কথাবোৰেই ভুল। আন্ধাৰ দেখি তুমি জোনাকলৈ বাট চাই ৰলা, আৰু মই ভাবিলোঁ সেয়া জোনাকৰ অমানিশা। জোনলৈ অপেক্ষা কৰি তুমি আকাশলৈ চাই ৰলা, মই তোমালৈ চাই থমকি ৰলো। অকলশৰে আন্ধাৰত কেনেকৈ খোজ কাঢ়ো? আন্ধাৰ উপহাৰ দিয়া বুলি মোক কটাক্ষ কৰিলা। মই ভাবি থাকিলো এয়াতো নহয় মই বিচৰা সাধু কথা। কি জানা, আচল কথা হ'ল এই কথাবোৰেই ভুল। তুমি তোমাৰ দৰে ভাবি দুখী হৈ ৰলা, আৰু মই ভুলৰ মেৰপাকত পৰি তোমাক সুখী কৰিব নোৱাৰিলো। দুখোজ আঁতৰতে জোনাকে হাঁহি আছিল আমালৈ চাই। খোজটো তুমিও আগবঢ়াই নিদিলা, ময়ো ৰৈ থাকিলো।